জিঅ' নামত খালি চিম বনাই খালি ইণ্টাৰনেট দিয়া ফোন কল কৰা আছিল কিন্তু এতিয়া তেওঁলোকে ক'ত হাত যাব ধৰিছে আপোনালোকে মানে ভাবি চাব নোৱাৰে প্ৰত্যেক বছৰে জিঅ' ইভেণ্ট এটা পাতে য'ত তেওঁলোকে নিজৰ প্ৰডাক্ট কিছুমান লঞ্চ কৰে মানে দেখায় আৰু কোনবোৰ কোম্পানী ইনভেষ্ট কৰিলে সেইবোৰ তাতে কয় এইবাৰ কিন্তু ইমান ডাঙৰ কোম্পানীয়ে তেওঁলোকৰ তাতে ইনভেষ্ট কৰিছে মই আপোনালোকক কৈ দিছোঁ ফেচবুক কোৱালকম মানে হ'ল স্নেপড্ৰেগন আজিকালি প্ৰচেছাৰ যিটো কোম্পানীয়ে বনায় মেক্সিমাম মোবাইলত আপোনালোকে স্নেপড্ৰেগনৰ প্ৰচেছাৰ দেখা পাব তাৰপিছত গুগল এই গোটেইকেইটা কোম্পানীয়ে 5 বিলিয়ন মান ইণ্ডিয়ান ৰুপিছৰ ইনভেষ্টমেণ্ট কৰিছে ভাবক কিমান এটা এমাউণ্টৰ ইনভেষ্টমেণ্ট কৰিছে আৰু জিঅ'ৰ মাৰ্কেট কেপ $150 বিলিয়ন হৈ গৈছেগৈ $150 বিলিয়ন আপুনি ইণ্ডিয়াৰ দৰে চাগে 6-7খন দেশ কিনি ল'ব পাৰিব আৰু তাৰ লগতে আম্বানীজীৰ নেটৱৰ্থ হ'ল $68.7 বিলিয়ন এৱে অকলে চাগে এখন দুখন দেশ বনাই ল'ব পাৰিব আমাক অলপ দি দিলে ভাল হয় পইচা পাতি কম হৈছে চ' বাদে যিয়ে নহওক চ' জিঅ' এইবাৰ এনাউন্স কৰিছে যে 5G ইণ্ডিয়াত তেওঁলোকে আনিব তেওঁলোকৰ টেকন'লজি ৰেডি আছে বাট ইণ্ডিয়ান গভৰ্ণমেণ্টটো এতিয়া ৰেডি নাই তেওঁলোকে অকশ্যন কৰালৈ অকশ্যন যদি নকৰে তেন্তে জিঅ' 5G ইমপ্লিমেণ্ট কৰিব নোৱাৰিব মই এটা ভিডিঅ' বনাই থৈছোঁ 5Gৰ ওপৰত যদি ভিডিঅ'টো চোৱা নাই তেন্তে মই আই বাটনৰ ওপৰত তাতে লিংকটো দি দিম আপোনালোকে 5Gৰ ওপৰত মই ভিডিঅ'টো বনাই থৈছোঁ চাই ল'ব চ' আমেৰিকাইতো 5G ইমপ্লিমেণ্ট কৰি থৈছে কিন্তু টেষ্টিঙত আছে অল আমেৰিকাত এতিয়ালৈ 5G অহা নাই কাৰণ বহুত কথা আহি পৰে 5G আৰু টেকন'লজি ওপৰত হ'ব লাগে সেইকাৰণে আমেৰিকাটো ভাবি পোৱা নাই কিন্তু চাইনাৰ হুৱাৱে ৰেডি আছে 5G আৰু ইণ্ডিয়াটো 5G হুৱাৱে দিয়াৰ কথা আছিল কিন্তু এতিয়া চাগে মোৰ আনুমানিক জিঅ' এনাউন্সমেণ্ট কৰিলে হুৱাৱেৰো চাগে মাৰ্কেট অলপ বেয়া হ'ব অলপ নহয় ভালকৈ বেয়া হ'ব আৰু যিয়ে এইটোও কৈছে যে তেওঁলোকে ইণ্ডিয়াৰ বাহিৰেও বেলেগ দেশকো এক্সপৰ্ট কৰিব তেওঁলোকৰ টেকন'লজি মানে বেচিব মানে টকাৰ ওপৰত টকা আম্বানীজীৰ আৰু কি দিন আহি আছে ইয়াৰ লগতে তেওঁলোকে নতুন এটা ছিষ্টেমৰো এনাউন্সমেণ্ট কৰিলে মানে হোৱাটছএপতে জিঅ' মাৰ্ট বুলি এটা নতুন ছিষ্টেম আনি দিব হোৱাটছএপত কেনেকৈ আনিব কাৰণ হোৱাটছএপটো ফেচবুকৰে হয় চ' হোৱাটছএপত জিঅ' মাৰ্ট বুলি এটা ছিষ্টেম আহি যাব যাৰ জৰিয়তে আপোনালোকে ঘৰৰ পৰাই গেলামালৰ বস্তু অৰ্ডাৰ দিব পাৰিব কাৰণ লকডাউনতে এইটো চাগে হ'ব তেতিয়াহে মানুহ এইটো মানে সহজ হ'ব এতিয়া আপুনি হোৱাটছএপতে অৰ্ডাৰ দিব তেওঁলোকে ডেলিভাৰী দি থ'ব কেনেকৈ কৰে নাজানো কিন্তু কৈছে এতিয়া কেতিয়ালৈ হয় ঠিক নাই আৰু পুৰণা ভিডিঅ' এটাত মই জিঅ' মাৰ্ট যে হোৱাটছএপত আহিছে তাৰ বিষয়ে উল্লেখ কৰিছোঁ সেই ভিডিঅ'টোৰ লিংকটো মই আই বাটনত দি দিম আৰু ডেছক্ৰিপশ্যনতো দি দিম আজি চাগে সকলোবোৰ ভিডিঅ'ৰ লিংকে দিব লাগিব চ' সেই ভিডিঅ'টোৰ শেষৰ পিনে মই হোৱাটছএপৰ ফিউচাৰ আপডেটত এই বিষয়ে কৈছোঁ যদি আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে সেই ভিডিঅ'টো চাই ল'ব পাৰে ইয়াৰ লগতে আপোনালোকে 12টা OTT প্লেটফৰ্ম মানে কি বুজি পোৱা নাই যদি মই কৈ দিছোঁ নেটফ্লিক্স এমেজন প্ৰাইম ডিজনি হটষ্টাৰ MX প্লেয়াৰ কিমান ধৰণৰ আছে এনেকৈ গ্ল'বেল মানে সকলো গোটেই ৱৰ্ল্ডত চলা 12টা OTT প্লেটফৰ্ম আপোনালোকে জিঅ'ত এটা ছাবস্ক্ৰিপশ্যনৰ দ্বাৰাই ল'ব পাৰিব আৰু এইটো ইয়াৰলি হ'ব চ' এইটো এটা ভাল ষ্টেপ হৈ গ'ল আৰু OTT প্লেটফৰ্মৰ ওপৰত মই এটা স্পেচিফিকেলি ভিডিঅ' বনাই থৈ দিছোঁ টিভিৰ অন্ত কেনেকৈ হ'ব বুলি চ' আই বটনত এটা লিংক দি দিম মই তো আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় ভিডিঅ'টো চাই ল'ব ইয়াৰ পিছৰ নিউজটো ইণ্ডিয়াত খুবেই ট্ৰেণ্ড হৈ আছে যিটো হ'ল জিঅ' এয়াৰ গ্লাছেছ এই গ্লাছযোৰৰ কথাটো আপোনালোকে গম পাইছেই চাগে চ' এই গ্লাছযোৰৰ জৰিয়তে আপোনালোকে এটা 3D ৰুম পাব মানে ভাৰ্চুৱেল ৰুম এটা পাব য'ত আপোনালোকে মিটিং কৰিব পাৰিব মই কোৱাতকৈ আপোনালোকক ভিডিঅ'টো দেখাই দিছোঁ Hey there, how are you Akash? I have Akash in the form of a 3D avatar and it feels like he's standing in front of me. Hi Kiran. Hi Isha. And Isha has joined us in a 2D video call format from her home. GeoGlass allows smooth collaboration across devices and platforms. চ' ভিডিঅ'টোৰ পৰা আপোনালোকে গম পাইছে চাগে কেনেদৰে কাম কৰিব বস্তুবোৰ আপোনালোকে মানে 3D এটা ভাৰ্চুৱেল এৰিয়া পাব য'ত আপোনালোকে মিটিং কৰিব পাৰিব আৰু সেই এৰিয়াটোত 6-7জন মানুহ একেলগে বহিব পাৰিব মানে আচলিকে নহয় যিকেইজনে চশমা পিন্ধিছে তেওঁলোকে চ' কনচেপ্টটো অলপ বুজাব অসুবিধা দেখাব সুবিধা যদি ফিউচাৰলৈ এইটো প্ৰডাক্ট কিনিব পাওঁ তেন্তে কিনি আপোনালোকক মই নিশ্চয় দেখাম ইয়াৰ বাহিৰেও জিঅ'ৰ এটা অপাৰেটিং ছিষ্টেম আহিব বুলি শুনিছোঁ গুগলৰ লগত লগ হৈ মই এটা ৰেডিটত পষ্ট এটা পাইছিলোঁ যিটো জিঅ' আৰু গুগলৰ মেটছআপ এটা চাৰ্চ ইঞ্জিন নে কি গম নাপাওঁ মই আপোনাক স্ক্ৰীণত দেখাই দিছোঁ এইটো দেখা পাইছোঁ চ' কোনোবাই যদি জানে মোক কমেণ্টত নিশ্চয় জনাব বাৰু যিয়ে নহওক জিঅ'ই যি কৰি আছে ভালেই কৰিছে আৰু আমি তেওঁলোকক ছাপোৰ্ট কৰিব লাগে আৰু ভৱিষ্যতে যদি তেওঁলোকে ভাল প্ৰডাক্ট লঞ্চ কৰে তেন্তে আমি নিশ্চয় কিনিম চ' ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ যদি ভিডিঅ'টোৰ পৰা কিবা নতুন শিকিবলৈ পালে বা জানিবলৈ পালে তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আশা কৰিছোঁ আপোনাৰ দিনটো শুভ হওক ঘৰতে থাকক ষ্টে ছেফ ষ্টে হেল্ডি এণ্ড গুড বাই